Hello friends, আজি এটা বিশেষ কাৰণতে ভিডিঅ'টো বনালো। ভিডিঅ'টো বনোৱাৰ কাৰণটো হৈছে আজি মানে এটা ডাঙৰ এটা কাম একচুয়ালি মোৰ কাৰণে বহুত ডাঙৰ কাম বহুতৰ কাৰণে ডাঙৰ কাম নহব পাৰে কিন্তু মোৰ কাৰণে এটা বহুত ডাঙৰ কাম এটা আশা মোৰ এটা আশা আজি পূৰণ হ'ব গৈ আছে। সেই আশাটোৰ পূৰণ কৰিবৰ কাৰণে আমি ইতিমধ্যে ওলাইছো যাবলৈ। মই যাম আৰু মোৰ লগৰ এজন আছে প্ৰকাশ যাব আৰু মোৰ দেউতা যাব। দেউতা আমি তিনিজনে যাম এফালে। গতে কলৈ গৈ আছো কি কথা বাৰু তো সাৰপ্ৰাইজ থাকনে কৈ দিয়া ভাল আৰু মই বিশেষকৈ গাড়ী এখন বুক কৰিছিলো আজি কেইদিনমানৰ আগত Maruti Suzuki কোম্পানীৰ। গতিকে আজি গাড়ীখন ল'ব গৈ আছো wagnr টপ মডেল যিখন ZXi 1.2 লিটাৰৰ যিখন ZXi টপ মডেল wagnr সেইখন আজি আমি আনিব গৈ আছো। গতিকে ইতিমধ্যে প্ৰায় কেইদিনমানৰ আগত বুকিং কৰি থোৱা আছিল, এতিয়া আহি গ'ল। আজি আমি আনিব যাম। গতিকে মই আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম। বলক আমি আজি গাড়ীখন লৈ আহোঁ, মানে মই লৈ আহোঁ আৰু আপোনালোকে যাব যিহেতু আপোনাক সকলোৱে কৈছোঁ আৰু বলক গাড়ীখন আমি লৈ আহোঁ যাওঁ। আমি জাষ্ট আহিলোঁ আৰু দেউতা আছে, মোৰ লগৰ এটা আহিছে, তাৰপিছতে Maruti Suzuki ডিলাৰ RD মটৰ খutikotiya আহি সোমাইছোঁ আমি। এতিয়া ইয়াতে গাড়ীখন ৰেডি হৈ আছে, আমি ল'ম আৰু নে কি কয় ভাই? গাড়ীখন এতিয়া মানে কিবা পাৰ্টছ লগাই আছে আমি পাৰ্টছটো চাই দিওঁ। এইফালে আছে, ভিতৰত সোমাইছে, পাৰ্টছ লগাই আছে। পাৰ্টছটো আমি চাই কৰি কি ক'ব ৰওক নে ভাই? যাওঁ ন সেইখন চলি আছে এতিয়া। খালি তুমি পাৰ্টছবিলাক চাই দিয়া, এটা কিট আছে বোলে, সেই কিটটোত মানে কি কৰিব কি নকৰিব দেখুৱাই দিছে, চাই লৈ আছে। এই দেখাই দিবচোন অলপ বস্তুবিলাক, এই কিটটো দেখাই দিব 28 কাম চলি আছে, মানে কিবা কিবি লগাব ইয়াতে আৰু এতিয়া বস্তুখিনি। এইখন ৰেডি হৈছে মোটামুটি, কিবা কিবি মানে এক্সেসৰিজ এড কৰা হ'ব, লগাব দেখুৱাই আছোঁ মই। একটু খালি ম্যানুয়ালতো এনে খালি ইঞ্জিন অয়েলে থাকে ন, ট্রান্সমিশন অয়েল নাথাকে, অটো থাকে থাকে এইটো অটো আমাৰ ইয়াত অটো নাথাকে। ইঞ্জিন আপুনি অটো ল'লেও স্পীকাৰ কাম কৰি আছে। স্পীকাৰ লগালে এতিয়া আমি ইয়াতে বহি আছোঁ, কাম চলি আছে, কাম অলপ চলি আছে। খুলি দিয়া সেই বন্ধু চিনি পাব লাগে ন। এতিয়া আমি অলপ টিচিছ পেইণ্ট আৰু কিবা কিবি কৰি আছে, বহি আছে। কফি ছেকেণ্ডেৰী মেটাৰ। ইয়াতে বহিম, অলপ কফি খাম। ইয়াতে বহি আছে দুইজন, আমাৰ প্ৰকাশ মই। তাৰপিছত আৰু মোটামুটি এঘণ্টা ভিতৰত আমি ওলাই যাম ন।
1.5 ঘণ্টাত ঘৰ পাই কেনে কিবা কোৱা ভাল লাগি আছে একদম এক্সাইটেড হৈ আছে এক্সাইটেড ন ইয়ে ড্ৰাইভাৰ আজি ড্ৰাইভাৰ ইয়ে চলাব আজি সিয়ে চলাব তাৰপিছত মই আৰু বাকী আজি এদিন তাক দি দিছোঁ আৰু সম্পূৰ্ণ দায়িত্বটো কেনেবাকৈ ঘৰ পਹੁঞ্চাই দিব লাগে আৰু এনেকুৱা বন্ধু ঘৰ পহুচাই দিব লাগে ফিল্ডত নক'বা কাম আছে অলপ তাৰপিছত ধুনীয়াকৈ কণ্ট্ৰেক্টৰ হয় কণ্ট্ৰেক্টৰ মাল এটা মাল হয় ডাঙৰ মাল এইবিলাক আগফালে হেল্ল' ফ্ৰেণ্ডছ ইতিমধ্যে আমি গাড়ীখন ল'লোঁ এয়া মানস মাৰুতি সুজুকি তেখেতে আমাক গাড়ীখন লোৱাত বহুত সহায় কৰি দিলে আৰু তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ দিছোঁ দেউতা আছে মোৰ লগৰ এজন আছে এই মানস আপোনালোকে যদি নগাঁৱত মাৰুতি সুজুকি কিবা গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে এই মানসক কণ্টেক্ট কৰিব মানসৰ লগত যোগাযোগ কৰিব মই ডেছক্ৰিপশ্যনত নম্বৰটো দি দিম নম্বৰ দি দিম মই যোগাযোগ কৰি ল'ব আপোনালোকে কিবা গাড়ী থাকিলে তেখেতে বহুত হেল্পফুল হয় আমি একো কৰিব লগা হোৱা নাই চব তেখেতে গোটেইখিনি তেখেতে কৰি দিছে গতিকে আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল গতিকে আপোনালোকে নম্বৰটো লৈ পেলাই কণ্টেক্ট কৰিব পাৰে হয় আমি এতিয়া ওলাওঁ আৰু আপোনাৰ বহুত কাম আছে চাগে ঠিক আছে দেই ঠিক আছে আমি লাহে লাহে আহি পেলাই ঘৰ পালোহি ফাইনেলি আমাৰ এইজন মহাপুৰুষৰ কাৰণে আহি আমি ঘৰ পালোহি এখেতে আমাক বহুত ছেফলি আনি পেলাই ঘৰত পহুচাই দিলে এতিয়া আৰু ধুনীয়াকৈ আমি ঘৰ সোমালোঁ এতিয়া সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আশীৰ্বাদ কৰিব যাতে ভালে কুশলে আমাৰ গাড়ীখন চলি থাকে আপোনালোকে আশীৰ্বাদ কৰিলে ভৱিষ্যতে ইয়াতকৈ যাতে ভাল গাড়ী আৰু ল'ব পাৰোঁ দেই সকলোকে বহুত বহুত ধন্যবাদ দিছোঁ টাটা বাই 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 বাই